যেতিয়া কোনোৱে আপোনাক দোষ দিয়ে তেতিয়া উত্তৰ দিয়া সকলোতকৈ উত্তম উপায়টো হ'ল একো উত্তৰ নিদি মনে মনে থকা। কিয়নো যাক আমি উত্তৰ নিদিওঁ তাক সময়ে উত্তৰ দিব। জীৱনত তুমি যিমানেই শান্ত থাকিবা সিমানেই তুমি কঠিন হ'বা। কিয়নো লোহাৰ সদায় ঠাণ্ডা হোৱাৰ পিছতহে কঠিন হয়। মনত ৰাখিবা, ভগৱানে যেতিয়া তোমাৰ হাতৰ পৰা কিবা এটা লৈ যায় তেন্তে এইটো নাভাবিবা যে ভগৱানে তোমাক কষ্ট দিছে। হয়তো তেওঁ পূৰ্বতকৈ আৰু অধিক দিবৰ কাৰণে তোমাৰ হাত খালী কৰি ৰাখিছে। কৰ্ম সেইটো নহয় যিটো পৰিণাম সদায় শুদ্ধ হ'ব লাগে। শুদ্ধ কৰ্ম সেইটোহে যিটো উদ্দেশ্য কেতিয়াও বেয়া নহয়। অসন্মানী কৰা উত্তৰ ইমান সন্মান সহকাৰে দিয়া অসন্মানী কৰাজনো লজ্জিত হৈ যায়। জীৱনত কিছুমান ৰাস্তা এনেকুৱাও আছে য'ত তুমি অকলে যাব লাগিব, নে তোমাৰ বন্ধু, নে তোমাৰ পৰিয়াল, নে তোমাৰ সংগী। তাত যাব লাগিব একমাত্ৰ তুমি আৰু তোমাৰ সাহস। সঁচা বন্ধু সেইজনহে যেতিয়া পৃথিৱীৰ সকলো মানুহে তোমাৰ বিপৰীত হ'ব তথাপিও সি তোমাৰ পক্ষত থাকিব। যিয়ে বেলেগৰ দুখ দেখি হাঁহে, আনন্দ উপভোগ কৰে, সময়ে তাক শ শ বাৰ দুখ দি শাস্তি দিয়ে। এৰি দিয়াটো ভাল সেইবোৰ সম্পৰ্ক যিয়ে বিপদৰ সময়ত তোমাক অকলে এৰি দিয়ে।